একাদশ শ্ৰেণী ৰাজনৈতিক তথ্য কিতাপখনত অধ্যায় 4 সামাজিক ন্যায় পাঠটো আলোচনা কৰিম। পাঠটো আলোচনা কৰাৰ আগতে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক সাবস্ক্ৰাইব আৰু সাবস্ক্ৰাইবৰ লগত এটা আই বেলকন আছে, আই বেলকনটো ক্লিক কৰি দিবা যাতে মোৰ ভিডিঅ'বোৰ পিছলৈ চাব পাৰা। এতিয়া আহা আমি পাঠটো আলোচনা কৰোঁ। সামাজিক ন্যায় ছ'চিয়েল জাষ্টিছ। সামাজিক ন্যায়নো কি? সাধাৰণতে সমাজত বসবাস কৰা মানুহে মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ বাবে ন্যূনতম সুবিধাখিনি লাভ কৰিব পৰা ব্যৱস্থাকে সামাজিক ন্যায় বুলি কয়। মনত থাকিবনে? সামাজিক ন্যায় মানে কি? যে সমাজত বসবাস কৰা মানুহে মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ বাবে ন্যূনতম সুবিধাখিনি লাভ কৰিব পৰা অৱস্থাকে সামাজিক ন্যায় বুলি কোৱা হয়। তো প্ৰথম পাঠটো আমাৰ আলোচ্য বিষয় হৈছে ন্যায় কি? হোৱাট ইজ জাষ্টিছ? তো মই ন্যায় কি এই ধাৰণাটো তোমালোকক ব্যাখ্যা কৰি দি আছোঁ। তো ইয়াত এটা প্লেটোৱে এখন গ্ৰন্থৰ নাম লিখিছে, দি ৰিপাব্লিক। কেতিয়াবা আহে প্লেটোৱে লিখা গ্ৰন্থখনৰ নাম কি? দি ৰিপাব্লিক নাইবা ক'ব পাৰে দি ৰিপাব্লিক গ্ৰন্থখন কোনে লিখিছিল? প্লেটোৱে লিখিছিল। ছাত্ৰ ছাত্ৰীসকল, ন্যায় কি? ন্যায় যদি ক'ব যাওঁ তোমালোকে জানা আমি বিভিন্ন আইনী ব্যৱস্থা আছে আমাৰ। গতিকে সেই আইনী ব্যৱস্থাত যদি কওঁ নিৰপেক্ষভাৱে যদি বিচাৰ কৰি যদি দোষীক শাস্তি দিয়ে আৰু নিৰ্দোষীক যুক্তি দিয়াটোৱে হৈছে ন্যায়। আমাৰ যিটো সমাজত যে কিছুমান দোষী হয়, কিছুমান নিৰ্দোষ হয়, যিসকল দোষী সেই দোষীসকলক যদি শাস্তি প্ৰদান কৰা হয় আৰু যিয়ে নিৰ্দোষী সেইসকলক যুক্তি সহকাৰে যিটো ব্যৱস্থা কৰে সেইটো হৈছে ন্যায়। অৰ্থাৎ প্ৰত্যেক মানুহে নিজৰ প্ৰাপ্যখিনি পোৱাটো হৈছে ন্যায়। মই ন্যায়ৰ ধাৰণা বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰি দেই। ন্যায়ৰ ধাৰণা যদি কওঁ প্ৰথমতে ক'ব পাৰোঁ প্ৰত্যেক মানুহে নিজৰ প্ৰাপ্যখিনি পোৱাটো হৈছে ন্যায়। ব্যক্তিগত স্বাতন্ত্ৰ্য প্ৰদান কৰাটো হৈছে ন্যায়। নিৰপেক্ষভাৱে বিচাৰ কৰি দোষীক শাস্তি আৰু নিৰ্দোষীক যুক্তি দিয়াটো হৈছে ন্যায়। ৰাষ্ট্ৰত বাস কৰা মানুহৰ সকলো অভাৱ অভিযোগ দূৰ কৰাটো হৈছে ন্যায়। আইন মানি চলাটো হৈছে ন্যায়। উপাৰ্জনৰ বৈষম্য আঁতৰ কৰাটো হৈছে ন্যায়। সকলোৰ বাবে সমান উন্নতিৰ সুবিধা কৰি দিয়াটো হৈছে ন্যায়। আনক প্ৰবঞ্চনা নকৰাকৈ আনক কোনো ধৰণৰ প্ৰবঞ্চনা নকৰাকৈ সহজ আৰু জীৱন যাপন কৰাটো হৈছে ন্যায়। মই ন্যায়ৰ ধাৰণাটো লিখি দিছোঁ তোমালোকক। ন্যায় কি যদি কয় ন্যায়ৰ ধাৰণা ব্যাখ্যা কৰা যে ন্যায়ৰ ধাৰণা বিভিন্ন অৰ্থৰে প্ৰকাশ কৰিব পাৰি। যেনে প্ৰত্যেক মানুহে নিজৰ প্ৰাপ্যখিনি পোৱাটো ন্যায়। প্ৰত্যেকজন মানুহে নিজৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি পোৱাটো হ'ব কি? ন্যায়। ব্যক্তিগত স্বাতন্ত্ৰ্য প্ৰদান কৰাটো হৈছে ন্যায়। নিৰপেক্ষভাৱে বিচাৰ কৰি দোষীক শাস্তি আৰু নিৰ্দোষীক যুক্তি দিয়াটো হৈছে ন্যায়। আমাৰ যিসকলে বিচাৰ যিটো আমাৰ আইনী ব্যৱস্থা আছে, আইনী ব্যৱস্থাত যদি ভালদৰে বিচাৰ নিৰপেক্ষ মানে কাৰো পক্ষ নলৱাকৈ বিচাৰ কৰি দোষীক শাস্তি প্ৰদান কৰি আৰু নিৰ্দোষীক যুক্তি দিয়াটো হৈছে কি? ন্যায়। ৰাষ্ট্ৰত বাস কৰা মানুহৰ সকলো অভাৱ অভিযোগ দূৰ কৰাটো হৈছে ন্যায়। আমাৰ ৰাষ্ট্ৰত যিসকল মানুহে বসবাস কৰে সেই বসবাস কৰা মানুহসকলৰ অভাৱ অভিযোগ দূৰ কৰাটো হৈছে ন্যায়। আইন মানি লোৱাটো হৈছে মানুহৰ ন্যায়। যদি মানুহে আইন মানি লয় সেই মানি লোৱা হৈছে মানুহৰ ন্যায়। উপাৰ্জনৰ বৈষম্যৰ আঁতৰ কৰাটো হৈছে কি? ন্যায়। সকলোৰ বাবে সমানে উন্নতিৰ সুবিধা কৰি দিয়াটো হৈছে কি? ন্যায়। তাৰপিছত যদি কওঁ আনক প্ৰবঞ্চনা নকৰাকৈ সহজ আৰু জীৱন যাপন কৰাটো হৈছে ন্যায়। ন্যায়ৰ ধাৰণা বিভিন্ন ধৰণৰ আৰু ব্যাখ্যা কৰিব পাৰি। গতিকে মই এইখিনি দিছোঁ। ন্যায়ৰ ধাৰণা যদি ব্যাখ্যা কৰে 4-5টা পইণ্ট লিখি দিবা, ধুনীয়াকৈ যিমান নম্বৰ থাকে সিমানেই পাবা। এতিয়া আমি আলোচনা কৰিম ন্যায় বুজি পালোঁ আমি কি? ন্যায় হ'ল ব্যক্তিগত স্বাতন্ত্ৰ্য প্ৰদান কৰাটো ন্যায়। প্ৰত্যেক মানুহে নিজৰ প্ৰাপ্যখিনি পোৱাটো হৈছে ন্যায়। ৰাষ্ট্ৰত বাস কৰা মানুহৰ সকলো অভাৱ অভিযোগ দূৰ কৰাটো হৈছে ন্যায়। তাৰপাছত নিৰপেক্ষভাৱে বিচাৰ কৰি দোষীক শাস্তি দিয়া নিৰ্দোষীক যুক্তি দিয়াটো হৈছে ন্যায়।
তো ইয়াত এটা আছে ন্যায়িক কি, তো ইয়াত কিতাপত আছে যি কাম আইনৰ ভিতৰত থাকি কৰা হয় তাকে আইনসন্মত আৰু ন্যায়িক বোলা হয়। মনত ৰাখিবা, যি কাম আইনৰ ভিতৰত থাকি কৰা হয় তাকে আইনসন্মত আৰু ন্যায়িক বোলা হয়। তাৰপাছত আমি ন্যায়ৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াতে আকৌ যে যদি 1 মাৰ্কৰ কাৰণে ন্যায় বুলিলে কি বুজায়, ন্যায় বুলিলে এজন লোকে নিজৰ প্ৰাপ্য এজন মানুহ হিচাপে পোৱাটো বুজো। এজন লোকে নিজৰ প্ৰাপ্য এজন মানুহ হিচাপে পোৱাটো হৈছে কি ন্যায়। তাৰপিছত আমি এই ন্যায়ৰ কিছুমান নীতি আছে। নীতিকেইটা হ'ল নাম্বাৰ 1 সমান লোকৰ প্ৰতি সমান ব্যৱহাৰ, নাম্বাৰ 1 নীতি দেই। নাম্বাৰ 2 যদি কওঁ সমানুপাতিক ন্যায়। নাম্বাৰ 3 বিশেষ প্ৰয়োজনৰ স্বীকৃতি। ন্যায়ৰ 3টা নীতি, এই 3টা হ'ল প্ৰথমটো মই ক'লোঁ সমান লোকৰ প্ৰতি সমান ব্যৱহাৰ। নাম্বাৰ 2 হৈছে কি সমানুপাতিক ন্যায়। নাম্বাৰ 3 হৈছে কি বিশেষ প্ৰয়োজন স্বীকৃতি। ছাত্ৰ ছাত্ৰীসকল আমি এই ন্যায়ৰ 3টা যে নীতি, সেই নীতি 3টা আলোচনা কৰোঁ আহা। যে কি কৈছে, বৰ্তমান সমাজত প্ৰচলিত এটা বহল ধাৰণা হ'ল সকলো লোকৰ প্ৰতি সমান ব্যৱহাৰ বা সমতা। বৰ্তমান সমাজত এটা প্ৰচলিত আছে যে সকলো মানুহৰ প্ৰতি আমি কি সমান ব্যৱহাৰ কৰিব লাগে, আৰু সমান ব্যৱহাৰ কৰাটো হৈছে কি আমাৰ সমতা। কিন্তু এটা কথা চোৱা, সকলো লোককে নিজৰ প্ৰাপ্য সমভাৱে আদায় দিয়াটো ইমান সহজ নহয়। যিমান মানুহ আছে সকলোকে নিজৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যটো সমানভাৱে যদি আদায় দিয়াটো ইমান সহজ কথা নহয়। আমি যদি কওঁ ইয়াৰ ওপৰত বিভিন্ন নীতি আলোচিত হোৱা দেখা যায়। ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ নীতি আলোচনা হোৱা দেখা যায়। ইয়াৰে এটা নীতি হ'ল সকলো লোককে সমান ব্যৱহাৰ কৰা। আমি সকলো লোককে সমান ব্যৱহাৰ কৰিব লাগে। সকলো লোককে নিজা কিছুমান ব্যক্তিগত বৈশিষ্ট্য আছে। সকলো মানুহে কিছুমান কি আছে নিজা ব্যক্তিগত বৈশিষ্ট্য আছে। সেইকাৰণে তেওঁলোকৰ সম অধিকাৰ আৰু সম ব্যৱহাৰ পোৱা যোগ্য। এতিয়া নিজৰ বৈশিষ্ট্য সকলো মানুহে নিজা যিহেতু ব্যক্তিগত কিছুমান বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্য থকাৰ কাৰণে সিহঁতে সম অধিকাৰ আৰু সম ব্যৱহাৰ পোৱাটো যোগ্য। বৰ্তমান সমাজত প্ৰচলিত কিছুমান গুৰুত্বপূৰ্ণ অধিকাৰ যিবোৰ বৰ্তমান প্ৰায়বোৰ উদাৰনৈতিক গণতান্ত্ৰিক ৰাষ্ট্ৰীয় নাগৰিকৰ বা প্ৰযোজ্য কৰিছে। তাৰ ভিতৰত নাগৰিক অধিকাৰ যেনে জীয়াই থকাৰ অধিকাৰ, স্বাধীনতা আৰু সম্পত্তি অধিকাৰ, ৰাজনৈতিক অধিকাৰ যেনে ভোট। ৰাজনৈতিক যদি তোমালোক প্ৰশ্ন আহিব নাগৰিক অধিকাৰ 2টা নাম লিখা, তেতিয়া লিখিবা জীয়াই থকাৰ অধিকাৰ, স্বাধীনতা আৰু সম্পত্তি অধিকাৰ। যদি কয় ৰাজনৈতিক অধিকাৰ 2টা নাম লিখা, তেতিয়া লিখিবা ভোটদানৰ অধিকাৰ, যি নাগৰিকে ৰাজনৈতিক কাৰ্যবোৰত অংশগ্ৰহণ কৰাত সহায় কৰে। আৰু কিছুমান সামাজিক অধিকাৰ যিবোৰ জড়িত সমাজ আৰু সমাজৰ আন লোকৰ সৈতে তেওঁলোকৰ সমান সা সুবিধা ভোগ কৰিব পাৰে। যদি কয় প্ৰথম নীতিটো ব্যাখ্যা কৰিব দিয়ে সমান লোকৰ প্ৰতি সমান ব্যৱহাৰ, তেতিয়াহ'লে তোমালোকে এইখিনি লিখি দিবা। নাম্বাৰ 2 সমানুপাতিক ন্যায় কি? মানে সমানুপাতিক মানে ন্যায়। ছাত্ৰ ছাত্ৰীসকলে মই এটা তোমালোকক উদাহৰণ দিছোঁ। ধৰি লোৱা হ'ল একাদশ শ্ৰেণী 50জন ছাত্ৰ ছাত্ৰী আছে। 50জন ছাত্ৰ ছাত্ৰীয়ে আমি পৰীক্ষাটো ল'লোঁ। পৰীক্ষাত সমান নম্বৰ দিয়াৰ বাবে সিদ্ধান্ত লোৱা হ'ল। এইটো আমাৰ মানে আমি এটা আঘাত দিয়া নহ'ব, সমান নম্বৰ দিয়াটো সম্ভৱ জানো? নহয়। কি হ'ব সমানুপাতিক ন্যায়। যিটো সমানুপাতিক হয়, যিটো যোগ্যতা আৰু এতিয়া চাওক একাদশ শ্ৰেণী 50জন ছাত্ৰ ছাত্ৰী আছে। সেই 50জন ছাত্ৰ ছাত্ৰীৰ যদি আমি পৰীক্ষা লওঁ, তেওঁলোকৰ যিটো আমাৰ যোগ্যতা আৰু মানদণ্ড, সেই যোগ্যতা আৰু মানদণ্ডৰ ওপৰত ভিত্তি কৰি যি ন্যায় দিয়া হয় সেইটো হৈছে সমানুপাতিক ন্যায়। সেইবুলি আমি সমান নম্বৰ দিয়াটো আমাৰ যুক্তি নহয়। এইটো উদাহৰণ। সমানুপাতিক ন্যায় মানে হ'ল তোমালোকে এটা উদাহৰণ যদি কওঁ যে ধৰি লওক একাদশ শ্ৰেণী 50জন ছাত্ৰ ছাত্ৰী আছে। 50জন ছাত্ৰ ছাত্ৰী আমি পৰীক্ষা ল'লোঁ, লোৱাৰ পিছত আমি সমান নম্বৰ দিয়া সিদ্ধান্ত ল'লোঁ। সেইটোতো যুক্তিসম্পন্ন নহয়। গতিকে যুক্তিসম্পন্ন এইটোৱে যে 50জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়াৰ পিছত পৰীক্ষাৰ বহীগতে যেতিয়া আমি চোৱা হয়, চোৱাৰ পিছত তেওঁলোকৰ যিখিনি যোগ্যতা, যিখিনি পাব লগা যোগ্যতা আৰু যিখিনি মানদণ্ড, সেই যোগ্যতা আৰু মানদণ্ডৰ ওপৰত ভিত্তি কৰি যি নম্বৰ দিয়া হয় সেইটোৱে হ'ল সমানুপাতিক ন্যায়। সেইটোৱে বুজাইছে সমানুপাতিক ন্যায়। সমানুপাতিক ন্যায় বুলিলে কাক বোলে যদি হয় বা সমানুপাতিক ন্যায় কি তোমালোকে যদি লিখা যে সকলো লোকে নিজৰ যোগ্যতা আৰু মানদণ্ডৰ ওপৰত ভিত্তি কৰি ন্যায় বিতৰণ কৰিব পৰাকৈ কি বুলি কয় সমানুপাতিক ন্যায় বুলি কয়। সকলো লোককে তেওঁলোকৰ যোগ্যতা আৰু মানদণ্ডৰ ওপৰত ভিত্তি কৰি যি ন্যায় বিতৰণ কৰা হয় তাকে সমানুপাতিক ন্যায় বোলে। মনত থাকিবনে যে সমানুপাতিক ন্যায় মানে দক্ষতা অনুযায়ী, যোগ্যতা অনুযায়ী তেওঁলোকৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি দিয়া হয়। এতিয়া ধৰি লওক এজন লোকে কি হয়, ধৰি লওক এটা লেবাৰ কাম কৰি আছে। লেবাৰ কাম কৰি 350 টকা
ধৰ লেবাৰৰ এতিয়া যদি তেওঁক 1000 টকা দিয়ে সেইটো যোগ্যতা হ'ব জানো নহয় তেওঁ কাম কৰি যিখিনি দক্ষতা বা যিখিনি তেওঁলোক যোগ্যতা সেই যোগ্যতা বা দক্ষতাখিনিহে দিব লাগিব সেইবুলি আমি বিস্কুট ফেক্টৰী এটাত কাম কৰি আছে মানুহে কাম কৰি থকাতে তেওঁক মানে দৈনিক হাজিৰা হ'ল 500 টকা তেওঁক 1000 টকা দিলে যোগ্যতা হ'ব জানো নহয় যোগ্যতা হ'ল কি সমানুপাতিক ন্যায় হ'ল যোগ্যতা আৰু মানদণ্ডৰ ওপৰত ভিত্তি কৰি যি ন্যায় প্ৰদান কৰা হয় তাকে হ'ল সমানুপাতিক ন্যায় বিশেষ প্ৰয়োজনৰ স্বীকৃতি হ'ল এইটো মনত ৰাখিবা যেতিয়া ব্যক্তিৰ মাজত কৰ্তব্য আৰু পুৰস্কাৰ ভাগ বিতৰণ কৰা হয় তেতিয়া ব্যক্তিৰ কিছুমান বিশেষ প্ৰয়োজনীয়তা স্বীকৃতি প্ৰদান কৰে বিশেষ প্ৰয়োজন যেতিয়া আমাৰ সমাজত বা বসবাস কৰা বহুত মানুহে তেওঁলোকে কিছুমান কি হ'ল মানুহ কৰ্তব্য আৰু পুৰস্কাৰ ভাগ বিতৰণ কৰা হয় যে এইটো কাম কৰিছে এইটো কাৰণে ভাল কাম কৰিলে পুৰস্কাৰ আৰু বেয়া কাম কৰিলে তাক শাস্তি প্ৰদান কৰা হয় তে এইটো হৈছে বিশেষ প্ৰয়োজন স্বীকৃতি ন্যায়ৰ যিটো ন্যায় হৈছে কি ভাল কাম কৰিলে ভাল পুৰস্কাৰ বেয়া কাম কৰিলে তাক শাস্তি প্ৰদান হ'বই সেইটো কাৰণে কোৱা হয় বিশেষ প্ৰয়োজনীয় স্বীকৃতি তো আমি আলোচনা কৰিলোঁ কি আজি ন্যায়ৰ ধাৰণা আৰু ন্যায়ৰ তিনিটা কি নীতি ন্যায় বুলিলে কি হয় যে নিৰপেক্ষভাৱে কি হয় ন্যায় বুলিলে নিৰপেক্ষভাৱে বিচাৰ কৰি দোষীৰ শাস্তি প্ৰদান কৰা নিৰ্দোষীক যুক্তি দিয়াটো হৈছে কি আমাৰ ন্যায় নাইবা ন্যায় বুলিলে এজন লোকে নিজৰ প্ৰাপ্য যিখিনি সেই প্ৰাপ্য পোৱাটো হৈছে কি ন্যায় ন্যায়ৰ তিনিটা নীতি আমি আলোচনা কৰোঁ সমান লোকৰ প্ৰতি সমান ব্যৱহাৰ তাৰপাছত কি সমানুপাতিক ন্যায় আৰু বিশেষ প্ৰয়োজনৰ স্বীকৃতি যে আজিলৈ এইখিনিতে ধন্যবাদ